নমস্কাৰ, মই মীৰা শৰ্মাই মোৰ সৰু পাকঘৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল আমৰ জেলি বা জাম। আপোনালোকে সহজতে মাত্ৰ দুবিধ বস্তুৰে আপোনালোকে ঘৰতে বনাব পাৰিব। আহকচোন তেনেহ'লে ৰেচিপিটোলৈ। প্ৰথমতে আমটো মই বাকলি এৰুৱাই কাটি ল'ম, তাৰপিছত মিক্সিত মাৰি ল'ম। মই এইখিনি বাকলি এৰুৱাই এতিয়া মই পিচ পিচকৈ কাটি দিওঁ, তাৰপিছত মই মিক্সিত দি দিম। সৰুকৈ কাটি দিলে মিক্সিত দিবলৈ অলপ সুবিধা হয়। এইখিনি মোৰ কাটা হৈ গ'ল। ডাঙৰ আম এটা লৈছিলোঁ, এটাৰে হৈ গ'ল মোৰ ইমানখিনি। ইয়াতে মই যিমান আম হয় মিক্সিত মাৰি লোৱাৰ পিছত মই চেনিখিনি ল'ম। আমখিনি মই মিক্সিত মাৰি ল'লোঁ, এইখিনি হৈ গ'ল জুচ। আৰু এবাটি মই চেনি লৈছোঁ। আমৰ জুচ যিমানখিনি হৈছে চেনিও মই সিমানখিনি লৈছোঁ। এইটোৰে জুখি দিছোঁ মই ইয়াতে আমৰ ৰস জুচখিনি। আৰু এয়া মই 2 চামুচ নেমুৰ ৰস। এতিয়া মই জামখিনি বনাবলৈ আৰম্ভ কৰোঁ। মই এই জুচখিনি দি দিলোঁ আমৰ। এতিয়া মই চেনিখিনি দিম। দি পেলাই মই এতিয়া লৰাই থাকিম। ইয়াত ভিনেগাৰ আদি দিব নালাগে, অকল আমৰ ৰস আৰু চেনি আৰু নেমু টেঙাৰ ৰস দিম পিছত। ইয়াতে মই অকণমান ফুড কালাৰ দিছোঁ, অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। একেবাৰে সহজতে দুবিধ বস্তুৰে আপোনালোকে বনাব পাৰে ঘৰতে থকা। বনাই চাবচোন, আমৰ বতৰ যিহেতু। যদি টেঙা আম হয় তেতিয়া নেমুৰ ৰস অলপ কমাই দিব, আৰু যদি মিঠা আম হয় তেতিয়াহ'লে নেমুৰ ৰস ডাঙৰ চামুচেৰে 2 চামুচ দিব। এয়া শুকাইছে, প্ৰায় আধা হৈ যাব বস্তুখিনি। লৰাই থাকিব লাগিব। ইয়াতে মই এতিয়া নেমুৰ ৰসখিনি দি দিম, কাৰণ নেমুত থকা যিখিনি পানী টাইপৰ সেইখিনি যেন শুকাই যায়, তেতিয়াহে ভালে থাকিব বহুদিনলৈ। আচলতে চাইট্ৰিক এচিড দিব লাগে, আৰু চাইট্ৰিক এচিডৰ কাম নেমুও কৰে। মই নেমু দিছোঁ, নেমুও দিব পাৰি। চাইট্ৰিক এচিড বজাৰত পায়, কিন্তু মই অনা নাই, মোৰ ঘৰত নাই এতিয়া বৰ্তমান, সেইকাৰণে মই নেমু ৰসেই দিছোঁ। 15 মিনিটমান লাগিলে মোৰ। এয়া আধাৰো কমি গ'ল, প্ৰায় হৈছেনে নাই মই এনেকৈ অলপ বাতিত দি চাম, ঠাণ্ডা হ'ব দিম। এয়া হৈছেই, অলপ গৰম আছে, ঠাণ্ডা হ'লে আৰু হ'ব। এয়া চাওক, মই এতিয়া জুইটো অফ কৰি দিম। তলিত লাগিব নিদিব, ঘনে ঘনে লৰাই থাকিব লাগিব। দেখিছে মই কেনেকৈ লৰাই আছোঁ। ঠাণ্ডা হৈ গ'ল, মই এতিয়া এই বটলত ভৰাম। এয়া মই ভৰালোঁ বটলত। অকণমান গৰমে থাকোঁতে ভৰাই দিছোঁ, কাৰণ ঠাণ্ডা হ'লে গোটেই গোট মাৰি যায়। এয়া চাওক, ধুনীয়া হৈছে, কালাৰটো বঢ়িয়া হৈছে। ফুড কালাৰ নিদিলে হয়তো অলপ হালধীয়া হৈ থাকিলেহেঁতেন। আপোনালোকে ঘৰতে বনাব, অতি সহজতে বনাব পাৰি। বনাই চাবচোন। ৰেচিপিটো চাই যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব, তলত থকা বেল আইকনটো টিপি দিব। তেতিয়াহ'লে মোৰ ৰেচিপিটো আহিলে আপোনালোকে প্ৰথমতে দেখা পাব। আজিলৈ আহিছোঁ, নমস্কাৰ।